গোলাপ আৰু মিনি গোলাপত ইমান ধুনীয়া ধুনীয়া কলি ওলাইছে দেখিছে নহয় ইমান ধুনীয়া ফুল ফুলিছে কলি ওলাই ফুল ফুলিছে আৰু সৰু মিনি গোলাপ হয় এজোপা টাবতে হয় আৰু আপোনালোকে এয়া আনিব ইমান ধুনীয়াকৈ ফুলি থাকে ফুলবোৰ আৰু ৰঙা ফুল দেখিলে যিহেতু ৰাতিপুৱা ইমান মনটো মুকলি হাকলি লাগে ভাবিব নোৱাৰি আৰু এয়া ফুলটো ধুনীয়াকৈ ডাঙৰ হৈ গৈছে এয়া আপোনালোকক দেখুৱাইছোঁ everyone welcome back to my channel মই নমিতা সকলোকে মোৰ অন্য ভিডিঅ স্বাগতম জনাই আজি পাতে ভিডিঅটো ষ্টাৰ্ট কৰি দিছো ভিডিঅটো কি হ'ব নহ'ব সকলোখিনি আপোনালোকক দেখুৱাই থাকি ভিডিঅটো স্কিপ নকৰাকৈ চাই থাকিব সকলোকে আৰু আজি যেহেতু আমি এতিয়া এফালে যাবলৈ ল'ম অকমান দেৰি পিছতে ভাত চাতবোৰ বনাই আছো আজি যেহেতু কিহে বনাইছো কি কৰিছো চাওকচোন হেয়াই এইকেইদিন গা চা খুব বেয়া আছিলে আৰু ডিঙিটো মানে এইফালে মাতেই নোলাইছিলে এইফালে ফেংগাইটিছ টাইপৰ হৈছিলে গুটি গুটি নিচিনা হয় খুব খাব নোৱাৰোঁ খুব বিষায় বহুতো প্ৰব্লেম হৈছিলে ডিঙিৰ আৰু এতিয়া মানে বহুতখিনি ভাল পালোঁ আৰু ভাল পাই ভাবিলোঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু এইকেইদিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ ডিঙিটো এই অৱস্থা হৈ আছিলে মাত চাত নোলাইছিলে মই কৈছোঁ গা চা বেয়া আছিলে আৰু আজিৰ পৰা আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দিবলৈ বুলি আপোনালোকে চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু দিনটোৰ পৰা আহিছোঁ যিহেতু ৰাতিপুৱাৰ পৰা আহিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু কি হ'ব ক'লৈ যাম কি কৰিম সকলোখিনি আপোনালোকে চাই থাকিব ফাগুনৰ বতৰত এয়া পকা অমিতা যিহেতু অমিতাৰ ছিজন হৈছে এতিয়া আৰু এতিয়া মানে বহুত শাকৰে ছিজন হৈছে খাবলৈ আৰু ইমান ধুনীয়া মিঠা নহয় অমিতাটো আৰু বেটিয়ে এয়া কিতাপ পঢ়ি আছে আৰু আমি এইফালে শাক কাটি আছোঁ আৰু এইফালে ৰঙালাও ঘৰত লাগিছে ৱাও ইমান ধুনীয়া ধুনীয়া ৰঙালাও এতিয়া ৰঙালাও খোৱা বতৰ আৰু ৰঙালাও ৰুটিৰ লগত কেনেকুৱা মস্তি টেষ্টি ন খাবলৈ বহুত ভাল লাগে আৰু কচু যিহেতু ফাগুন মাহত কচু শাক খাব লাগে আৰু বিলাহীৰ লগত বনাম এইটো আৰু এইফালে ঢেকীয়া আজি মানে ফুল আইটেম হ'ব ঢেকীয়া কচু আৰু ৰঙালাও সকলো আজি আইটেম মানে একদম ফুল এণ্টাৰটেইনমেণ্ট মানে আইটেম ল'ম আৰু আজি খাব আৰু ইমান ভাল লাগিব নহয় আপোনালোকে খালে নাই বাৰু জনাবচোন আৰু এইফালে আমাৰ গছতে লাগিছে কণ বিলাহী আৰু কণ বিলাহীও আমি এটা ছিঙি আনিলোঁ আৰু ইমান ধুনীয়া এয়া এতিয়া মই কেৰাহী পাতি মানে লগালগ বনাই আছোঁ আৰু মানে খাওঁ খাওঁ লাগি গৈছে দেখি পেলাই এইখিনি এটা ঢেকীয়া বুট আলু দিছোঁ আৰু ল'ৰাটোৱে যিহেতু বুট খায় সেইটো কাৰণে বুট ঢেকীয়া আলু এইবিলাক এনেকৈ বনাম আৰু জলকীয়া চলকীয়া দিয়া নাই আৰু এইফালে কচু এইখিনি জলকীয়া অকণমান দিছোঁ কাৰণ কচুটো অলপ যিহেতু খজুৱাই ন সেইকাৰণে জলকীয়া অকণমান দি দিয়া হৈছে ইয়াত আৰু আজি খুব ধুনীয়া এটা আইটেম বনি আছে ফাগুন মাহত আপোনালোকে সকলোৱে এই দুটা বস্তু খাব আৰু ৰঙালাওটো ছিজনটো আহিছে ৰঙালাও খোৱা দিন আহিছে কিন্তু ফাগুন মাহত ঢেকীয়া কচু খুব খাব লাগে তেতিয়া নানা ৰোগৰ পৰা মানুহে নিৰাময় হয় বুলি কয় নানা ৰোগ নহয় বুলি কয় এইখিনি বস্তু খালে আৰু ফাগুনত খালেহে গোটেই বছৰটো মানে খাব পাৰি আৰু ঢেকীয়া সেইটো কথা আৰু এয়া খুব টেষ্টি হ'ব যেন লাগিছে দেখি পেলাই চব্জিখিনি ভাত খাই উঠিলোঁ আৰু এতিয়া পিছবেলা সময়ত এয়া ফ্লিপকাৰ্ট আহিছে আৰু ফ্লিপকাৰ্টত কি হৈছে মানে এইবোৰ গুলি আনিছোঁ গুলি মানুহক মৰা নহয় বাৰু এইটো মানে আঠা হয় মই দেখুৱাম পিষ্টলটো সঁচা সঁচি নহয় দেই মিছামিচি পিষ্টল দেখুৱাম কি ধৰণে মানে এইটো আঠাটো তাত লগাব লাগে এইটো চব পিষ্টলটো গান পিষ্টল নিচিনা লাগিছে ন গান হয় এইটোতে আঠাটো আমি এক্টিভ কৰিব লাগিব আঠাটো লগাব পাৰি ইয়াতে লগাই লৈ আৰু এইফালে আহিছে অন্য এটা পাৰ্চেল সেইটোত কি আহিছে চাওঁচোন বোলো সেইটো ল'ৰাটোৱে খুলি আছে কটাৰীৰ সহায়ত ইয়াত বৰ ধুনীয়া এটা মানে বহু দিনৰ পৰা আশা কৰি আছিলোঁ লমকৈ আজি হঠাতে আহি গ'ল আৰু বস্তুটো ভাবিলোঁ ভিডিঅ'টো বনাওঁ আপোনালোকক দেখুৱাওঁ কি বস্তু হয় এইটো খুলি যা খোলাই নাই পাই ইমান দেৰি হৈছে তথাপিও চেষ্টা লগাই আছে খুলিবলৈ এইয়া খুলিছে আৰু এটা এটাকৈ উলিয়াই আপোনালোকক দেখুৱাম কি হয় এইয়া চাওকচোন এইটো হৈছে ফুলৰ বাতি 3 পিচ আহিছে আৰু 3ডাল ষ্টেণ্ড তাৰ লগত বাতিকেইটা আহিছে এয়া চব ডাঙৰ ডাঙৰ যথেষ্ট ডাঙৰ বাতি হয় আৰু ষ্টেণ্ডকেইডাল মই ভাবিছিলোঁ বহুত ডাঙৰ আহিব ষ্টেণ্ড কিন্তু ইমানো ডাঙৰ নহয় ইমানো সৰু নহয় ইমান ডাঙৰ নহয় ডাঙৰ পৰা সৰুলৈ 3ডাল আহিছে ভালেই লাগিছে যিহেতু কিবা এটা ওপৰত উঠাই থ'ব লাগিব আৰু এইকেইডাল ষ্টেণ্ড বহুত দিনৰ পৰা ল'ম ভাবি আছিলোঁ বেছি দাম নাই লোৱা অফাৰ আছিলে 600 কিমান লৈছে এইটো 600 কিমান আছিলে আৰু এয়া চব 3ডাল সৰুৰ পৰা ডাঙৰলৈ একদম আৰু এইফালে এয়া মাজু
আৰু একেবাৰে সৰু এয়া চক কেনেকুৱা লাগিছে জনাব ৰাইজ ইমান ধুনীয়া লাগিছে নহয় মোৰ মানে আৰু মই ৰ'ব নোৱাৰিলোঁ লগালগ সজাই দিলোঁ আৰু ফুল আছিলে এয়া পটটোৰ ওপৰত থৈ দিছোঁ যিহেতু এটাৰ ওপৰত এনেকৈ উঠাই থৈছোঁ কাৰণ পানী চানী দিলে মানে ধৰক তলত নপৰে এইফালে এইটো ৰুই দিছোঁ ইয়াত এইটো মানে পাত বাহাৰ হয় এনেকৈ তললৈ হাউলি গ'লে মানে ফুলটো ফুলিলে ফুলটো পাতটো হাউলি গ'লে ভাল লাগে দেখিবলৈ আৰু বেলেগ ফুল নাছিলে সেইকাৰণে মানি প্লাণ্টটো থৈ দিছোঁ ইয়াত কেনেকুৱা লাগিছে গাইজ ক'বচোন আৰু এইফালে ষ্টেণ্ডকেইডাল আৰু এইটো মই টিভিৰ ৰুমত থৈছোঁ পাইনাপল এইটো গছ এইজোপা গছ থ'ব লাগে ভিতৰত আৰু এইজোপা এতিয়া মই ভিতৰত আনি থৈছোঁ এইজোপা ডাঙৰ হৈছে দেই যথেষ্ট ডাঙৰ হৈছে আনোতে একেবাৰে অকণমানি আছিলে এতিয়া বহুত ডাঙৰ হৈ গৈছে ভাল লাগিছে এইজোপা গছ যদি ভাল পাইছে ভিডিঅ'টো চাই তেতিয়া লাইক এটা কৰি দিব থেংক ইউ